অ শুনছা শুনছানে এই কিবা এটা খাব দিয়া নাই বৰ বেয়া ভোক লাগিছে একদম পেটৰ পুৰা একদম কাওঁ কাওঁ কৰিছে বেলেগ ভোক লাগিছে কিবা এটা ফটাফট খাব দিয়া কিবা পানী অলপকে খাই দিওঁ দেই ইমান ভোক লাগিছে অকমান আগত তুমি খাই গৈছিলাহে আকৌ খাওঁ খাওঁ কৰিলে যে এই গৰমত এই গেলা গৰমত গোটেই সমস্ত ঘৰৰ কাম কৰি অতাই আহিছোৱে এতিয়া আকৌ মই খাবলৈ বনামগে একো নাই এতিয়া বনাবলৈ ঘৰখনৰ অকল কাম কাম কিমান কাম কৰিম এজন মানুহে সমস্ত যোগাৰ দিওঁতে একদম হেৰি হৈ যাওঁগে ইমান তাকো গেলা গৰম অকল বনাই থাকিব লাগিব খুৱাই থাকিব লাগিব এখন বনাই থাকিবলৈ যা ৰহ বাপেকে আজি ভাত কৰিব লাগিব সদায় ময়ে ভাত বনাই থাকো মোৰ পেটটো বিষাইছে বুলি মই শুই থাকিবগে লাগিব তাৰপিছত চাম মই আজি ভাত পানী বনাব নোৱাৰো দেই কেলে পেট বিষাইছে পুৰা তোমালোকে নিজে খাবা যি খোৱা দেই মই নিজেও নাখাওঁ তোমালোককো মই বনাই দিব নোৱাৰো দেই মই কোনহে পটককে পেট বিষ হ'লে ময়ে বনাব লাগিব তেতিয়াহ'লে গোলনে চাই লওঁ গোল দেই আজি পালটো মোৰ গোল खत्म बाय बाय टाटा गुड बाय गया কথা সেইটো পেট বিষাইছে বুলি ভাত বনাব লাগে বুলি ভেকচন এতিয়া মই বাচি গলো এতিয়া মই ফেচবুকৰ ৰিলছ এটাকে বনাম এতিয়া সেই ৰিল বনাব পৰা হ'ল দি আছো শুনিছা নোৱাৰি দেই এইবোৰ একদম মানে গৰমত অৱস্থা বেয়া হৈ গৈছে এইবোৰ গেছ চেছৰ ওচৰত মই ভাত বনাব নোৱাৰো দেই একদম অৱস্থা বেয়া হৈছে বেলেগ কিবা ব্যৱস্থা এটা কৰিব লাগিব তুমি যদি নোখোৱাই মই কিবা বেলেগ কিবা পিউৱে মই কিবা এটা বেলেগ ব্যৱস্থা কৰি পেলাই কিবা এটা কৰিম মই ভাত বনাব নোৱাৰো দেই কামেকে কওঁ এই চুইগিতে ফ্ৰাইড ৰাইচ আৰু চিকেন লেগ পিচকে আমাৰ পিউৱে মইহে আছো হ'ব আমাৰ হয় এই ফ্ৰাইড ৰাইচ দুটা দিব আৰু দুটা লেগ পিচ দিব ফ্ৰাইড ৰাইচ দুটা নিদিবা তিনিটা দিবা মোক তোমাৰ দেখোন বোলে পেটৰ বিষ এতিয়া ফ্ৰাইড ৰাইচৰ কথা শুনি পেটৰ বিষ নাইকিয়া হৈ গ'ল যোৱা এতিয়া ভাত বনোৱাকে যোৱা পেটৰ বিষ ভেকচন ময়ো জানো নহয় মই ঘৰলৈহে ফোন লগাই পেলাই কৈছিলো তুমি যদি ডালে